Sri Jirun Bosumotari. Manganang Bontigiri. Ponpatamati Moy, Amar Hanmania, Bitumantri Dawariani, or Homer, Mukamantri Damariali, Thunderbird Japan Korea Kujisu, the 2023 আর 24 বর্ষত যিখিনি বাজেট আমার হাউসত প্লেস কৰি এই বাজেটখন পৰিচয়ত মই দেখিবলৈ পাইছোঁ এই বাজেটটো আমাৰ ৰাজ্যখনৰ বাবে সৰ্বাংগীন উন্নয়নৰ আৰু জনপ্ৰিয় এখন বাজেট বুলি ক'ব লাগিব কাৰণ এই বাজেটটোৱে প্ৰতিটো দিশত বলিষ্ঠ পদক্ষেপ লৈ কাম কৰি যাব পৰা এটা সলিকা শক্তিৰ নিচিনা ইয়াত আমি দেখিবলৈ পাইছোঁ গতিকে বিভিন্ন হিতানত আমি বিভিন্ন ধৰণৰ এই বাজেটত প্ৰতিফলন হোৱাটো আমি দেখিবলৈ পাইছোঁ আৰু ইয়াৰ লগতে মই বিশেষকৈ প্ৰকাশ কৰিব বিচাৰিছোঁ সঁচাসঁচিকৈ এই বাজেটটোৱে আমাৰ বিটিআৰ অঞ্চলত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠী আৰু আমাৰ সাধাৰণ ৰাইজৰ কাৰণে বহুত উপকৃত হ'ব বুলি মই বিশ্বাস ৰাখিছোঁ কাৰণ এই বাজেটৰ যোগেদি সাহিত্য শাসনৰ প্ৰতি সন্মান জনাই বড়োলেণ্ড কল্যাণ বিভাগত 3863.70 কোটি টকাত আবণ্টন দিয়া হৈছে আৰু এই টকাৰ দ্বাৰাই এই বিটিআৰ অঞ্চলত বড়োলেণ্ড স্বনিয়োজন যোজনা বড়োলেণ্ড আত্মনিৰ্ভৰ যোজনা বড়োলেণ্ড যুৱ বিকাশ বড়োলেণ্ড হস্ততাঁত মিছন বড়োলেণ্ড ৰেচন মিছন বড়োলেণ্ড দক্ষতা আৰু উদ্যমিতা মিছন আদি এই আমাৰ আবণ্টিত ধৰণৰ যোগেদি ইয়াত গোটেইটো কামটো কৰিবৰ কাৰণে সক্ষম হ'ব আৰু নিশ্চয়কৈ এই যোজনাবোৰ যদি আমি এই বাজেটৰ যোগেদি যদি কৰিব পাওঁ নিশ্চয় আমাৰ অঞ্চল অৰ্থনৈতিক দিশত সবল এটা স্থিতিত ভৰি দিব বুলি মই বিশ্বাস কৰিছোঁ আৰু ইয়াৰ লগতে উল্লেখ কৰিব লাগিব সেই যোজনাৰ লগতে সংগতি ৰাখি আমি আমাৰ বিটিআৰ অঞ্চলত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠীৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰী যিসকল আছে যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীসকলে অৰ্থনৈতিকভাৱে পিছপৰা সেই ছাত্ৰ ছাত্ৰীসকলক মিছন 50ৰ দ্বাৰাই ইউপিএছচিৰ প্ৰতিযোগিতা পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ অলৰেডি দিল্লীত কোচিং দি থকা হৈছে গতিকে এই আবণ্টিত ধৰণে সেই যিটো মিছন লোৱা হৈছে এই মিছনটো ছাকচেছ হ'ব বুলি মোৰ দৃঢ় বিশ্বাস তাৰ কাৰণে মই ভাবোঁ এই বাজেটটো আমাৰ অকল বিটিআৰ অঞ্চল নহয় আমাৰ গোটেই অসমৰ কাৰণে এটা জনপ্ৰিয় বাজেট যি বাজেটে আমাক উন্নয়নৰ পথলৈ লৈ যাব পাৰিব আৰু ইয়াৰ লগতে মই ক'ব বিচাৰিছোঁ মানগানা বংটিগিৰি যে সঁচাসঁচিকৈয়ে আমি দেখিবলৈ পাইছোঁ যে আমাৰ এই গোটেই অসমতে এটা সময়ত সিংহাৰ জৰ্জৰ তেনেকুৱা এটা অৱস্থা আছিলে কিন্তু ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী দেৱৰ নেতৃত্বত যিসকল যুৱক চামে বিদ্ৰোহী গোট হিচাপে আত্মা প্ৰকাশ কৰি বিভিন্ন দাবী দাবাৰে আমাৰ অঞ্চল অশান্তি কৰি তুলিছিলে সেইসকল বিদ্ৰোহী গোটসমূহৰ লগত আলোচনা বিলোচনাৰ মাধ্যমত যিটো শান্তি চুক্তি কৰিলে এইটো আটাইতকৈ উল্লেখনীয় এটা আমাৰ দি বুলি আমি ক'ব লাগিব ইয়াত আমি ক'ব পাৰিম অনুকিয়াব পাৰোঁ বড়ো শান্তি চুক্তি কাৰ্বি শান্তি চুক্তি আৰু আদিবাসী শান্তি চুক্তি আজি এই তিনিখন শান্তি চুক্তিয়ে বিশেষকৈ আমাৰ এই অঞ্চলৰ যিটো হিংসাৰ জৰ্জৰ অঞ্চল এই অঞ্চলৰ শান্তি কৰি অনাত বহুতো ইয়াক সহায় কৰিছে আৰু আজিৰ দিনত আমি শান্তিৰে আছোঁ বুলি ক'ব লাগিব আৰু ইয়াৰ লগতে মই অনুভৱ বিচাৰিছোঁ যে এই
শান্তি চুক্তিৰ যোগেদি যিসকল আমাৰ সেই কেডাৰসকল আছিলে, এই কেডাৰসকলক পুনৰ সংস্থাপনৰ কাৰণে 4 লাখ টকাকৈ অসম চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য দিয়া হৈছিলে। এই কাম সম্পূৰ্ণ প্ৰায় বুলি ক'ব লাগিব, কিন্তু কিছুমান অলপ ৰৈ গৈছে। এইটো মানে চৰকাৰে সোনকালে নিষ্পত্তি কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। আৰু ইয়াৰ লগতে এই শান্তি চুক্তিৰ লগতে এটা কথাটো আমি ইয়াত উনুকিয়াব লাগিব, আৰু আমাৰ কাৰণে এটা ভাল বাৰ্তা বুলি আমি ক'ব লাগিব যে অলপ আগত যে এটা চুক্তি হৈছিলে, যিটো আমি কৈছোঁ আদিবাসী শান্তি চুক্তি, এই চুক্তিত চুক্তি নম্বৰ দফা নং 3.1 অনুসৰি ইয়াত পৰ্যাপ্ত বিত্তীয় আবণ্টনেৰে এখন আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱাৰ ক্ষেত্ৰত এই বাজেটত উল্লেখ কৰাটো জাতিটোৰ বাবে এক বৃহৎ সাফল্য বুলি আমি ক'ব লাগিব। আৰু এই পৰিষদখন যেতিয়া গঠন কৰা হ'ব, নিশ্চয়কৈ আদিবাসীসকলে দ্ৰুতগতিত আগবাঢ়ি যাবৰ কাৰণে ইহঁতে নিশ্চয় বাট মুকলি হ'ব। গতিকে মই ভাবোঁ এইটো আমাৰ কাৰণে এটা বৃহৎ সাফল্য। আৰু ইয়াৰ লগতে মই ক'ব বিচাৰিছোঁ যে স্বাস্থ্য কেন্দ্ৰৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ আজি অসম চৰকাৰে যিখন বাজেটত প্ৰতিফলন ঘটালে, ইয়াৰ যোগেদি আমাৰ স্বাস্থ্য ক্ষেত্ৰত বহুতো উন্নয়ন হ'ব। কাৰণ ইয়াত দেখিবলৈ পাইছোঁ যে 1000খন নতুনকৈ এম্বুলেন্স ৰাজ্যৰ চিকিৎসাসমূহলৈ যিটো যোগান ধৰা হ'ব, নিশ্চয় আমাৰ ৰোগীসকলৰ কাৰণে, আমাৰ সাধাৰণ ৰাইজৰ কাৰণে বহুতো সকাহ পাব বুলি মই ভাবোঁ। আৰু ইয়াৰ লগতে কোকৰাঝাৰকে আদি কৰি 9খন আমাৰ যিটো নতুনকৈ মেডিকেল কলেজ স্থাপন কৰা হৈছিল, এই মেডিকেল কলেজবোৰত আকৌ নতুনকৈ BSc নাৰ্ছিং কলেজ স্থাপন কৰিবৰ কাৰণে যিটো এই বাজেটত প্ৰতিফলন ঘটোৱা হৈছে, নিশ্চয়কৈ এইটো অকল আদৰণীয় নহয়, আমাৰ ৰাইজৰ সাধাৰণ মানুহৰ কাৰণে বহুত মই ভাবিছোঁ। 1 মিনিট শেষ কৰিব বিচাৰিছোঁ ছাৰ। সন্মানীয় অধ্যক্ষ মহোদয়, আৰু ইয়াৰ লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে এই বাজেটৰ যোগেদি ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগত প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত আদৰ্শ গাঁৱলৈ ৰূপান্তৰৰ বাবে আমাৰ চৰকাৰে কমেও 50% জনজাতীয় লোক আৰু 500 গৰাকী অনুসূচিত জনজাতিৰ জনসংখ্যা থকা 17খন গাঁও চিনাক্ত কৰাটো অতিকৈ প্ৰশংসনীয় বিষয়। নিশ্চয়কৈ ইয়াৰ দ্বাৰা আমি ক'ব পাৰোঁ যে আমাৰ গাঁওসমূহক যদি আমি এটাৰ পিছত আনটো তেনেকুৱাকৈ পৰ্যায়ক্ৰমে যদি আদৰ্শ গাঁৱত যদি পৰিণত কৰিব পাৰোঁ, নিশ্চয়কৈ আমাৰ অসম এটা সময়ত আদৰ্শ ৰাজ্য হিচাপে এইটো স্থাপন হ'ব। আৰু আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কোৱাৰ দৰে অসম এদিন ভাৰতবৰ্ষৰ 5খন ৰাজ্যত উন্নত ৰাজ্য হিচাপে পৰিগণিত হ'ব। গতিকে এইখিনি ক'বৰ কাৰণে সুযোগ দিয়াৰ বাবে মই সন্মানীয় অধ্যক্ষ মহোদয়লৈ আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ মই জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।